স্যার দীঘলীয়া সংগ্রামেৰে আপুনি BPF-ত যোগদান কৰাৰ কাৰণ কি? মোৰ BPF-ত যোগদান কৰাৰ আচল কাৰণটো হ'ল সেইটোৱে যে আমি বড়োসকলৰ মাজত সহস্ৰ সংগ্ৰাম গঢ়ি তুলিছিলোঁ। 34 ইয়াৰ্ছ সহস্ৰ সংগ্ৰামৰ পিছত যোৱা 27 তাৰিখ জানুৱাৰীত বড়োসকলৰ এটা ঐতিহাসিক চুক্তি হৈ গ'ল। আমাৰ সমস্যা যিহেতু ৰাজনীতিক আছিলে, চুক্তি হোৱাৰ পিছত আমি যি MOS পালোঁ, এইবিলাক দফা আমি যদি আখৰে আখৰে পালন কৰিব লগা হয়, তেতিয়াহ'লে আমি ৰাজনৈতিক দলত আমি যোগদান দিব লাগিব। তো আপুনি ৰাজনৈতিক দলত যোগদান কৰিলে, কিন্তু ৰাজনৈতিক দল হিচাপে বুলি ক'লে আপোনালোকৰ বড়োৰ ফালৰ পৰা UPPL আছে আৰু লগতে BPF আছে। আপুনি BPF-ত যোগদান কৰাৰ কাৰণ কি দেখিছে যে BPF-ত আপুনি যোগদান কৰিলে? BPF-ত যোগদান কৰাৰ যিটো উদ্দেশ্য সেইটোৱে হ'ল যে BPF-এ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট এই সংগঠনে জন্মলগ্নৰে পৰা 17 বছৰ তেখেতসকলে পাৱাৰত থাকি পেলাই এইটো অঞ্চলৰ পিছপৰা অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত উন্নতি কৰিবৰ কাৰণে সক্ষম হৈছে। সেইটো অঞ্চলত কোনো ধৰণৰ শৈক্ষিক, কোনো ধৰণৰ ৰাস্তা ঘাট, যাতায়াত এইবিলাক মানে পিছপৰা আছিলে। এইবিলাক এতিয়া BPF চৰকাৰে লাহে লাহে এটা উন্নত দিশত লৈ আহিল। আজি বড়োসকলৰ মাজত ৰাজনৈতিক পাৰ্টি হিচাপে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট সেইটো পাৰ্টিয়ে শক্তিশালী আৰু এটা ডিচিপ্লিন ৰাজনৈতিক সংগঠন, মানে যিহেতু সেইটো এটা শক্তিশালী ৰাজনৈতিক দল। আৰু BPF-এ আগন্তুক দিনৰ যি নিৰ্বাচন, এইটো নিৰ্বাচনতো আকৌ BPF দলে আহি যাব। আমি অনুমান কৰিব পাৰিছোঁ যে বড়োসকলৰ মাজত ৰাজনৈতিক পাৰ্টি হিচাপে BPF-এ মানে সবচে শক্তিশালী। সেইটো কাৰণে এই শক্তিশালী পাৰ্টিৰ লগত মই জড়িত হৈ মই কাম কৰিব বিচাৰিছোঁ, কিয়নো চুক্তি হোৱাৰ পিছত যি দফাবিলাক আছে সেইটো আমি ৰাজনৈতিকভাৱে সেইটো পূৰণ কৰিব পাৰিব। ঠিক আছে স্যাৰ, আপোনালোকৰ দ্বিতীয় প্ৰশ্ন যে BPF দলত অহাৰ পিছত BTC-ৰ হৈ আপোনাৰ প্ৰথম ষ্টেপ কি হ'ব, পদক্ষেপ আপোনাৰ কি হ'ব? সঁচাকৈ সেইটো খুব চিন্তনীয়। দীৰ্ঘকাল বড়োসকলৰ মাজত সংগ্ৰাম হৈছিলে। এই সংগ্ৰামৰ মাজত বহু ঘাত প্ৰতিঘাতৰ মাজত বড়োসকলে বহু ক্ষেত্ৰত পিছ পৰিব থাকিব লগা হৈছিলে। সংগ্ৰাম চলাৰ কাৰণত এইটো জাতিৰ সামাজিক, এইটো জাতিৰ শৈক্ষিক, সেইটো জাতিৰ বহু দিশত আজি পিছ পৰি গৈছিলে। এইবিলাক প্ৰথমে আমি চাব লাগিব। জাতিক আমি উদ্ধাৰ কৰিব লাগিব, সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে নিজৰ ভৰিৰ ওপৰত থিয় মানে আমি কৰাব লাগিব। আৰু এইটো অঞ্চলত যিহেতু উন্নতিৰ কাম আৰু কৰিব লগা বহুখিনি আছে, সেইকাৰণে আমি উন্নতিৰ ক্ষেত্ৰত, আপোনাৰ ফাৰ্ষ্ট ষ্টেপ তাৰমানে উন্নতিৰ ক্ষেত্ৰত, শিক্ষিত দিশত আৰু সামাজিকভাৱে যি আমি পিছ পৰি আছিলোঁ বা বিশৃংখলা হৈ আছিলে সংগ্ৰামৰ মাজত, এইবিলাক আমি শুধৰণি কৰিব লাগিব। আপোনাৰ কিছু সতীৰ্থ হৈ UPPL-ত জইন কৰিছে, তেওঁলোকৰ বিষয়ে আপুনি কি ক'ব নাইবা কি আহ্বান জনাব? নাই, বড়োসকলৰ মাজত আজি
আমি দেখিছোঁ যে এটা শক্তিশালী NDP সংগঠনে 4টা ভাগত বিভক্ত হৈ আছিলে সেইটো আমি এতিয়ালৈকে বৰ্তমান মই যি দেখিছোঁ কোনোবাই ক'ব পাৰে যে আমাৰ সতীৰ্থবিলাকে UPPত যোগদান কৰিলে সেইটো সঁচা কথা আমি বিভক্ত হৈ আছোঁ 4টা গ্ৰুপত গোবিন্দ গ্ৰুপ এটা হ'ল মোৰ গ্ৰুপ NDP আছে চাউৰেগাৰ গ্ৰুপ এটা হ'ল আৰু ৰঞ্জন দৈমাৰী গ্ৰুপ এটা হ'ল তাত মই দেখাত মোৰ গোটৰ NDPয়ে কোনো ধৰণৰ UPPলত যোগদান কৰাৰ ঘটনাটো মই দেখা নাই আৰু এইটো মিছা কথা আজি কোনোবা গোবিন্দ বসুমতাৰীৰ ফ্ৰেকশ্যন যিহেতু প্ৰমোদ বড়োৰ লগত আছে সেইকাৰণে প্ৰমোদ UPPৰ লগত গোবিন্দ বসুমতাৰীৰ ফ্ৰেকশ্যনটো যোৱাটো এইটো স্বাভাৱিক ঠিক আছে আপুনি ভাল কথা ক'লে প্ৰমোদ বড়োৰ কথা ওলালে মই শেষৰ কুৱেশ্যনটো আপোনাক সুধিব বিচাৰিছোঁ যে প্ৰমোদ বড়োৰ বিষয়ে আপুনি কি ক'ব প্ৰমোদ বড়ো এজন ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি আছিলে তেখেতৰ নেতৃত্বত এটা সংগ্ৰাম চলি আছিলে এই সংগ্ৰামত আমিও যোগ দিছিলোঁ দীৰ্ঘদিন কাল ধৰি প্ৰমোদ বড়োৰ লগত মোৰ কাম কৰাৰ মানে এক্সপিৰিয়েঞ্চ আছে প্ৰমোদ বড়োৰ যিটো নেকি পলিচি ষ্ট্ৰেটেজি মই ভালকৈ গম পাইছিলোঁ যে তেখেতে ছাত্ৰ সন্থাৰ লগত কাম কৰি তেখেতৰ যিটো নেকি উদ্দেশ্য আছিলে সেই উদ্দেশ্যটো সঁচাকৈ সংগ্ৰাম কৰিছে যদিও ছেপাৰেট ষ্টেট তেখেতসকলে বিচাৰিছে যদিও সেইটো আচলতে সঁচা নহয় তেখেতৰ উদ্দেশ্যটো হৈছিল যে তেখেতে এজন লিডাৰশ্বিপ বজাই ৰাখি ৰাজনৈতিক দিশত তেখেতৰ যি উদ্দেশ্যটো হ'ল ৰাজনৈতিক প্ৰেক্ষাপটত আহি পেলাই তেখেতৰ এটাই উদ্দেশ্য আছিল যে তেখেতে এজন ৰাজনৈতিক দিশত তেখেতে আন্দোলনটো চলাই গৈ আছিলে ইয়াৰ কোনো সুকীয়া ৰাজ্য বা তেনেধৰণৰ কোনো এটা উদ্দেশ্য নাছিল তেখেতে আজি চুক্তি কৰাৰ কাৰণটো সেইটোৱে আছিলে আচলতে NDPৰ লগতহে শান্তিৰ আলোচনাটো হৈ আছিল ভাৰত চৰকাৰৰ লগত